আজিকালি কত যে ৰিলছ বনাইছে ও কি কৰি আছনো মোবাইলে চাই আছো কথা পাতি আছো কিনো কৰিম বৰকে মোবাইলত দুইজনে গুৰুত্ব দিব নালাগে গাঁৱৰ হে এজনী গৌ বুটুম কৰিলে আপোনালোকৰ ঘৰজনী আকৌ টাউনৰ চাব আজিও ৰিলছ বনাই আছে তাই ইনষ্টাগ্ৰামত পুৰা ৰিলছ বনাইছে ও আমাৰজনী যাবই এতিয়া নহলে তাই এনে ৰিলছ বনাই থাকে এতিয়া কি বনাইছে সেইটো চাওঁগে যাওক আকৌ এতিয়া চোন মই এতিয়াই যাওঁ ৰ এই বুঢ়ীজনী মানে সঁচাকে দেই ফুটনি নেৰিলে আৰু বোৱাৰীজনীৰ বিষয়ে এনে টাউনৰ বোৱাৰীজনী হ'ল আৰু কোনদিনা যাব সেইদিনাহে গম পাব আৰু এজনী বুঢ়ীজনীয়ে হয় নাই বাৰু কেতিয়াবা দৌ মাৰিব যেতিয়া গম পাব তেতিয়াহে গম পাব বুঢ়ী মই আজি দেখিছা তোমাক ভাল পাওঁ তোমাক প্ৰমাণ দিবলৈ মই আনি দিব নোৱাৰো জোনদে ভিতৰা আনি দিব নোৱাৰো জোনদে ভিতৰা দেখিছা মই তাই বোলো একো বুজি নোপোৱা ছোৱালী কম মৰমত ৰাখি ৰাখিছিলে এতিয়া আমাৰ এইহে গতি হৈছেগে এই কম নহয় কি লাগে জুত বেলি তৰা মই এই ল'ৰাটোৱে এৰি থৈ পেলাই হায়দৰাবাদলৈ গুচি গ'ল মই একো নাজানো বুলি চব শিকাই মেলি দিলো এতিয়া সেই দোকানতে কিয়তো কথা কব পাৰিলে গাঁৱৰ গ'ল সেয়া শুনকচোন মা শুনক শুনো গাঁৱৰ সেয়া এজনী গ'লতো ক'লেই হ'ব নেকি শুনক মা কি শুনিবলৈ আছে তই বেলেগৰ নিচিনা নহয় ক কি শুনিবলৈ কি বেলেগৰ নিচিনা নহয় তই কচোন এজনী ছোৱালী বা বোৱাৰীয়ে নিজৰ এটা ৰিলছ বনালে বুলিয়ে তাইৰ স্বভাৱ বেয়া হ'ব জানো মা বোৱাৰীয়ে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে কেতিয়াবা মনটো বেয়া থাকিলে অকমান ফূৰ্তি কৰিব পাৰে তাত কি ডাঙৰ কথা মা হয় আকৌ বাই মই আকৌ সেই মোৰ বেয়া নাপাবা দেই সেই গাঁৱত এতিয়া এইবোৰ কথাবোৰ শুনিছো এতিয়া আহোঁতেনে আকৌ ইহঁতেও ক'লে মোৰ মনটো বেয়া লাগি গৈছে নহয় ল'ৰাটো এতিয়া কম বিশ্বাসত তোমাক আনিছে নেকি বা তুমি মোৰ লগত আছে এনেকুৱা কৰিলে বেয়া নালাগে জানো হ'ব বাৰু দিয়া কিন্তু নিজৰ হেৰিটো সদায় বজাই ৰাখিবা দেই যেন সীমা চেৰাই কেতিয়াও নোযোৱা আৰু এনেকুৱা ভিডিঅ' বনোৱা অকণো আপত্তি নাই কিন্তু সমাজে বেয়া পোৱা কোনো কামেই নকৰিবা দেই হ'ব মই কোনো আপত্তি নাই তুমি এনেকৈ আনন্দ মনে থাকিলেহে মোৰ মনটো ভাল লাগে মই আকৌ এনেকৈ কোৱা দেখিহে হেৰি কৰিলো বেয়া নাপাবা দেই